হাই গাইজ, মই অজিত দাস, এডি ব্লগলৈ স্বাগতম সকলোকে। আজি মই এটা নতুন ৰেচিপি দিব ওলাইছোঁ, এগ বিৰিয়ানী। মই কেনেকৈ কুকাৰত বনাওঁ এগ বিৰিয়ানীটো আপোনালোকক দেখুৱাম। আহক ভিডিঅ'টো ষ্টাৰ্ট। মই গাজৰ লৈছোঁ এটা, পিঁয়াজ 3টা, আলু 3টা, অলপমান বিন লৈছোঁ। এতিয়া কুটি লৈছোঁ গোটেইখিনি। এই পিঁয়াজখিনি কুটি লৈছোঁ এনেকৈ, বিলাহী লৈছোঁ 3টা, এনেকৈ কুটি লৈছিলোঁ। লৈ মাত্ৰ মই এতিয়া চাউলখিনি তিয়াই থৈছিলোঁ আধা ঘণ্টাৰ কাৰণে। এয়া লৈছোঁ বুটৰ দালি 200 গ্ৰাম, এনেকৈ তিয়াই ৰাখিছিলোঁ। আৰু বিলাহীখিনি মই এনেকৈ মিক্সিত মাৰি লৈ কেৰাহী তুলি দিছোঁ গৰম হ'বলৈ। তেল দিছোঁ। এতিয়া মই আলুখিনি অলপ ভাজি ল'ম। আলুখিনি ভাজা হোৱাৰ পিছত মই আপোনাৰ বেছি নাভাজোঁ, অলপমান ভাজি ল'ম। অলপ ভাজিলে ভাল হয়। এইখিনি অলপ বিটখিনি ভাজি লৈছোঁ। আৰু এইপিনে গাজৰখিনিও অলপ ভাজি লৈছোঁ। ভাজি ল'লে কালাৰটো ভাল আহে, এইকাৰণে এনেকৈ ভাজি লৈছোঁ। আৰু লগত আদা আৰু নহৰুখিনি মই এনেকৈ পিচি লৈছোঁ। ইয়াত আছে গৰম মছলা আছে 1 চামুচ, ৰং গুড়া আছে 1 চামুচ, জলকীয়া গুড়া 1 চামুচ, ধনিয়া গুড়া 1 চামুচ, এনেকৈ মই গুলি লৈছোঁ। এতিয়া মই কুকাৰটো তুলি দিছোঁ। তাতে মই ৰিফাইন তেল দিছোঁ। তাতে মই ইলাচি দিছোঁ আৰু দালচেনি দিছোঁ, লং দিছোঁ পেলাই। চেনটো আহে। এতিয়া মই পিঁয়াজখিনি ভাজি ল'ম ৰঙা কৰি। ৰঙা কৰি ভাজিলে ভাল হ'ব, তেতিয়া দেখাত ভাল হয় বস্তুটো, দেখাত ধুনীয়া। অলপ হালধি কম হৈছিল, ইয়াত মই ভাজাত হালধি দিলোঁ অলপমান। এতিয়া মই হালধি দি মাত্ৰ আৰু ভালকৈ লৰাই দিম। লৰাই মাত্ৰ ভাজি ল'ম। এতিয়া আদা আৰু নহৰুখিনি দিছোঁ ইয়াত পেলাই দি ইয়াত ধুনীয়াকৈ ভাজি ল'ব লাগিব। বেছি টান কাম নহয় এইটো, একদম সহজ মাইকী মানুহৰ কাৰণে। এনে কুকাৰত ৰান্ধি চাবচোন, বহুত সৰল। আৰু মোক কমেণ্ট কৰি জনাব মই যদি মিছা কৈছোঁ আপোনালোকক। এতিয়া মই বিলাহীখিনি এড কৰি দিছোঁ ইয়াত, মিক্সিত মাৰি লোৱাখিনি। এতিয়া বিলাহীখিনি অলপ ভাজি ল'ম, এনেকৈ লৰাই ভাজি ল'ম। দেখিছেনে এইটো কি ধুনীয়া কালাৰ আহিছে। এনেকৈ ভাজিলে এতিয়া মই গৰম মছলাখিনি এড কৰি দিম ইয়াত। পানী গুলি লৈছিলোঁ তে এনেকৈ মছলাখিনি এড কৰি দিলোঁ ইয়াত। এতিয়া ভালকৈ অলপ উতলাই দিম। ভাজি ল'ম বৰকৈ ধুনীয়া কৰি। এতিয়া মই বুটখিনি পেলাই দিছোঁ, বুটৰ দালিখিনি। অলপ ভাজি লৈছোঁ বুটৰ দালিখিনি। এতিয়া মই আলু ভাজিখিনি আৰু যেতিয়া মই বিন ভাজি থৈছিলোঁ এইখিনি তাতে লগ কৰি দিছোঁ একেলগে। আৰু অকণমান মটৰ দিম ইয়াত। মটৰ দিলে কালাৰটো দেখাত ধুনীয়া দেখি। এই দেখিছে নেকি? এতিয়া চাউলখিনি মই এড কৰি দিছোঁ ইয়াত। তিয়াই থোৱা চাউল বেছি দাম নহয়, 500 গ্ৰাম চাউল। দালি 200 গ্ৰাম আছিলে, সেইখিনি আগত মোৰ কোৱা নহ'ল। এতিয়া এনেকৈ লৰাই দিছোঁ। লৰাই ভালকৈ পানী দিছোঁ। এতিয়া পানীখিনি দিয়ে মাত্ৰ আপোনাৰ আগত জোখমতে পানী দিব কুকাৰত। অলপ মই ইয়াত ঘিউ দিছোঁ। ঘিউ থাকিলে দিব, নাথাকিলে নিদিব। দিবই লাগিব, এইটো কথা নহয়। চেণ্টটোৰ কাৰণে দিছোঁ, চেণ্টটো অলপ ভাল হ'ব আপোনাৰ। এতিয়া মই ঢাকনিখন লগাই দিম আৰু 3টা হুইচেল দিব দিম। 3টা হুইচেল আহিলে মোৰ এইখন হৈ যাব ধুনীয়া কৰি আপোনাৰ বিৰিয়ানীখন। ইপিনে মই ডিমা লৈছোঁ 4টা, যিহেতু আমি এগ খাওঁ। এই ডিমা এটা ভাজি লৈছোঁ ৰঙা কৰি, যিহেতু আমি এগ খাওঁ, চিকেন নেখাওঁ। এনেকৈ চিকেনো দিব পাৰি ভাজিলে মাত্ৰ, তাতে চিকেনটো পেলাই দিলে হ'ল। এনেকৈ এতিয়া মোৰ হৈ গ'ল। কি ধুনীয়া হৈছে দেখিছে ন? বেছি টাইম নালাগে বুলি কৈছোঁ ন? এনেকৈ ৰান্ধি চাবচোন। আৰু এতিয়া মোক ক'ব আপোনালোকে যদি বেয়া পায় কমেণ্ট কৰি। একদম সৰহ হয় মাইকী মানুহৰ কাৰণে, আৰু বেছি ভেজালো নাথাকে আপোনাৰ। চব কি ধুনীয়া হৈছে মোৰ এগ বিৰিয়ানী। দেখিছে ন? ভাল লাগিছে ন? কমেণ্ট কৰি জনাব আপোনালোকে। বেয়া পালে ক'ব, ভাল পালে ক'ব, মুঠতে কমেণ্ট কৰিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।